हेलो फ्रेंड्स, गुड मर्निंग। आज रातिपुৱা ওলালোঁ যোৰহাটলৈ বুলি মামাৰ ঘৰলৈ। আজি ইয়াত ট্ৰেইন আহি পালেহি। এয়া বেটা আৰু মই ট্ৰেইনত উঠিবলৈ লৈছোঁ। এয়া আমি নিজৰ চিটটোত বহিছোঁহি। এয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট। আজি আচলতে মোৰ NIR পুথাৰ বছৰেকাৰ শ্ৰাদ্ধ, সেইকাৰণে আমি মামাৰ ঘৰলৈ আহিছোঁ। এয়া কফি লৈ আহিছিলোঁ, আমি কফি খাইছোঁ। মই আচলতে লৈয়ে যাওঁ, বাহিৰৰ খোৱাতকৈ নিজৰ ঘৰতো বেছি প্ৰিফাৰ কৰোঁ। আৰু এইফালে চাওকচোন কি ধুনীয়া ধাননি পথাৰ। মোৰ ধাননি পথাৰবিলাক খুব ভাল লাগে। আৰু এয়া আহি পালোহি আমাৰ মামাৰ ঘৰ। আমি আচলতে নাম প্ৰসংগ ভাগ নেপালোঁ, এয়া প্ৰসাদ খাইছোঁ। এয়া ভকতভাৱে খাবলৈ আৰম্ভ কৰিছে। এয়া আমাৰ ফেমিলি মেম্বাৰবিলাক, মোৰ মা, মামী, ভতিজা। আৰু সন্ধিয়ালৈ আমি এই বাৰ ঘৰলৈ যাবলৈ লওঁ। যোৰহাটত মোৰ বাও থাকে, বাহঁতৰ ঘৰলৈ বুলি ওলাইছোঁ। চাৰিওফালে চাই পেলাই খুব ভাল লাগিছে। দিৱালীৰ আলোকেৰে আলোকিত হৈ আছে গোটেই ৰাস্তা ঘাট। আৰু এইখন যোৰহাটৰ ব্ৰিজখন বিৰাট ধুনীয়া লাগিছে দেখিবলৈ, ধুনীয়াকৈ সজাইছে ব্ৰিজখন। এয়া বৌ, মামী, বা, মা, আমি গোটেইবিলাক মিলি আড্ডা দি আছোঁ। আৰু এয়া মোৰ আৰু এজনী বাৰ ঘৰ, কি ধুনীয়াকৈ সজাইছে ঘৰটো। এয়া বা ভিনদেউ। আৰু এই বায়ে ধুনীয়াকৈ এসাঁজ বনাই খোৱালে। আমাৰ সকলোৰে প্ৰিয় লাই, গাহৰি, দালি, এয়া মাছ বনাইছে। খাই পেলাই খুব ভাল লাগিলে। আৰু এয়া আমি শেষত ঘৰলৈ বুলি উভতি আহিলোঁ।